সকল আমি আজি আকৌ আমাৰ শ্ৰেণীৰ মাজলৈ আগবাঢ়োঁ। কালি আমি সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নং 9 কি ক'ত কেতিয়া আৰু কেনেকৈ সেই পাঠৰ বিষয়ে আলোচনা কৰিছিলোঁ। তোমালোকৰ নিশ্চয় মনত আছে আমি কি কি কথা আলোচনা কৰিছিলোঁ। মই পুনৰাই তোমালোকৰ আগত সেই কালি আলোচনা কৰা বিষয়টোৰ কথা ক'বলৈ ওলাইছোঁ। আমি কালি আলোচনা কৰিছিলোঁ ইতিহাসৰ বিষয়ে, আমাৰ পূৰ্বপুৰুষৰ বিষয়ে, যে আমি আমাৰ পূৰ্বপুৰুষৰ কথা, আমাৰ অতীতৰ সমাজ ব্যৱস্থাৰ কথা যিবোৰ পাহৰণিৰ গৰ্ভত লুকাই গ'ল, সেই কথাসমূহ কিহৰ পৰা জানিব পাৰোঁ। তেতিয়া আমাৰ উত্তৰটো আছিল যে ইতিহাস অধ্যয়ন। আমি কৈছিলোঁ যে অতীতকালৰ পৰা বৰ্তমানলৈকে যিবোৰ ঘটনা ঘটি আহিছে সেইবোৰেই আছিল ইতিহাসৰ মূল বিষয়বস্তু। অৰ্থাৎ অতীতত ঘটা প্ৰকৃত ঘটনাসমূহৰ ধাৰাবাহিকভাৱে যিয়ে বিৱৰণী দিয়ে সিয়ে হ'ল ইতিহাস। লগতে আমি আৰু দুটামান কথা পাইছিলোঁ যে ইতিহাস কেতিয়াও সাধু কথা বা আখ্যান নহয়। কিয়? কাৰণ সাধু কথাসমূহ হ'ল আমোদজনক, যাৰ সত্যতা বিচাৰি পোৱাটো টান। কিন্তু ইতিহাস হ'ল নিৰ্ভৰযোগ্য তথ্যৰ ওপৰত প্ৰতিষ্ঠিত। আৰু এটা পাইছিলোঁ যে বুৰঞ্জী আৰু ইতিহাস দুয়োটা একেই বুলি ভবা হয় যদিও তাৰ মাজত কিছুমান পাৰ্থক্য আছে। আমি প্ৰধান পাৰ্থক্যটো কি পাইছিলোঁ যে বুৰঞ্জীত ৰজা মহাৰাজা সম্ভ্ৰান্ত পৰিয়ালৰ বিষয়ে আলোচনা কৰা হয়, কিন্তু সাধাৰণ প্ৰজা বা জনসাধাৰণৰ বিষয়ে তাত কোনো উল্লেখ নাথাকে। আনহাতে ইতিহাসত আমি ৰজা মহাৰাজা সম্ভ্ৰান্ত পৰিয়ালৰ লগতে সাধাৰণ প্ৰজা বা জনসাধাৰণৰ বিষয়েও জানিব পাৰোঁ। আজি আমি তাৰ পাছৰ অংশখিনি পঢ়িবলৈ যত্ন কৰিম। ইয়াৰ পাছতে আছে পৃষ্ঠা নং 80 যে আমি ইতিহাসৰ পৰা কি জানিব পাৰোঁ। ইতিহাস অধ্যয়ন কৰিলে আমি কি কি কথা গম পাওঁ। আমি ইতিমধ্যে কৈছোঁৱেই যে ইতিহাসে অতীতত ঘটা ঘটনাসমূহৰ বিষয়ে আমাক কয়। অৰ্থাৎ ইতিহাসে কি কৰে যে অতীতৰ কোনোবা এটা সময়ত যিবোৰ ঘটনা ঘটিলে সেই ঘটনাটোৰ বিষয়ে কোৱাৰ লগতে সেই ঘটনাটোৰ লগত জড়িত যিখন সমাজ ব্যৱস্থা, মানৱ জীৱনৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৰ বিষয়ে আমাক কয়। অতীতত মানুহৰ খাদ্য কেনেকুৱা আছিল, কেনেকুৱা ঘৰ সাজিছিল, সাজ পোছাক কেনেকুৱা পিন্ধিছিল, অলংকাৰ কেনেকুৱা পিন্ধিছিল, তেওঁলোকৰ নীতি নিয়ম কেনেকুৱা আছিল, সাহিত্য সংস্কৃতি কেনেকুৱা ধৰণৰ আছিল, সেই সকলোখিনি কথা আমাক কিহে কয়? ইতিহাসে কয়। ইতিহাসে ৰজা প্ৰজা সাধাৰণ জনসাধাৰণৰ জীৱন প্ৰণালী, ৰজা মহাৰাজাৰ জীৱন প্ৰণালী সকলোখিনি কথাই আমাক কয়। অৰ্থাৎ আমি ক'ব পাৰোঁ যে আমাৰ অতীতৰ সকলোখিনি কথা জানিবলৈ হ'লে আমাৰ একমাত্ৰ উপায়টোৱেই হ'ল যে ইতিহাস অধ্যয়ন। অৰ্থাৎ এইটোৱেই যে তোমালোকে যদি তোমালোকৰ ককা আজু ককাসকলৰ দিনৰ কথা জানিব বিচাৰা, তেতিয়াহ'লে আমি কি কৰিব লাগিব? সেই সময়ৰ ইতিহাসৰ বিষয়ে জানিব লাগিব বা অধ্যয়ন কৰিব লাগিব। ইয়াৰ পাছতে আছে ইতিহাস অধ্যয়নৰ বিভিন্ন সমল। এতিয়া আমি সমল মানে কি জানিব লাগিব। সাধাৰণত সমল মানে কিছুমান সম্পদ বা বস্তু, হয়নে? যিবিলাকৰ জৰিয়তে আমি আমাৰ অতীতৰ বিষয়ে জানিব পাৰোঁ বা ইতিহাসৰ বিষয়ে জানিব পাৰোঁ। প্ৰথমতে তোমালোকে চিত্ৰ নং 1 লক্ষ্য কৰা। ইয়াত তোমালোকে দেখিবা যে পুৰণি কিছুমান অট্টালিকা, হয়নে? কিছুমান অলংকাৰ দেখিছা, মূৰ্তি বা বাচন বৰ্তন, বিভিন্ন সঁজুলি আৰু কিছুমান এনেকুৱা লিপি দেখিবলৈ পাইছোঁ, হয়নে? এইখিনিৰ পৰা আমি কি জানিব পাৰোঁ? তোমালোকে যদি অট্টালিকাটো চোৱা, তেতিয়া সেই অট্টালিকাটো চাই আমি ক'ব পাৰিম যে অতীতত হয়তো এনেকুৱা ধৰণৰ অট্টালিকা আছিল বা এনেকুৱা ধৰণৰ ঘৰ সাজিছিল মানুহে। অলংকাৰবোৰৰ পৰা জানিব পাৰিম যে অতীতৰ মানুহসকলে এনেকুৱা ধৰণৰ অলংকাৰ পিন্ধিছিল, কিন্তু বৰ্তমানে আমি সেই অলংকাৰবোৰ নিপিন্ধিব পাৰোঁ। এই
যিখিনি সম্পদ আমি চিত্ৰ নং 1 দেখিছোঁ, সেই সম্পদসমূহে আমাক কিহৰ বিষয়ে বুজায় যে অতীতৰ মানুহসকলে কেনেকুৱা ঘৰত আছিলে, কেনেকুৱা ধৰণৰ বাচন বৰ্তনত খাইছিলে, কেনেকুৱা অলংকাৰ পৰিধান কৰিছিলে, হয়নে? তেওঁলোকে কেনেকুৱা সা সঁজুলি ব্যৱহাৰ কৰিছিলে, তেওঁলোকে কেনেকুৱা ধৰণৰ কামৰ লগত জড়িত আছিলে আদি বিভিন্ন কথা আমি জানিব পাৰোঁ। আমি চিত্ৰ নং 2লৈ আগবাঢ়োঁ। ইয়াত আমি এখন গছৰ বাকলিত লিখা এখন লিপি দেখিবলৈ পাইছোঁ। আমি হয়তো তোমালোকে হয়তো পাইছা যে আগৰ অতীতত মানুহে কিহত লিখিছিলে, গছৰ বাকলি, গছৰ পাত, শিল আদিত নিজৰ কথাবোৰ খোদিত কৰি লিখিছিলে, হয়নে? এতিয়া সেই লিখিত যিখিনি উপাদান, ধৰা শিলতে লিখা হওক, গছৰ পাততে লিখা বা বাকলিতে লিখা যিখিনি উপাদান, সেইখিনিৰ পৰা আমি কি গম পাওঁ? সেই সময়ৰ মানৱ সমাজৰ বিষয়ে গম পাওঁ। কিন্তু এইটো কথা যে দেশভেদে বা সমাজভেদে মানুহৰ ভাষাবোৰ কি আছিলে? সুকীয়া সুকীয়া আছিলে। গতিকে সেই যিখিনি লিপি আমি বৰ্তমানে পাওঁ, অতীতৰ সেই লিপিসমূহৰ ভাষাও কি বেলেগ বেলেগ হয়। আমি জানো যে পুৰণি ভাৰতত কি হৈছিলে, সাধাৰণতে সংস্কৃত ভাষাত পুথিসমূহ লিখা হৈছিলে, যদিও পালি আৰু প্ৰাকৃত বুলি দুটি ভাষাতো পুথিসমূহ লিখা হৈছিলে। ইয়াৰ উপৰিও আমি গছৰ বাকলি, পাত আদিৰ কথা গম পালোঁ। ইয়াৰ উপৰিও সেই সময়ৰ ৰজা মহাৰজাসমূহে তামৰ কিছুমান ফলিতো তেওঁলোকৰ কথাসমূহ লিখুৱাইছিলে। সেইসমূহক তামৰ লিপি বুলি কোৱা হয়। সেই লিপিসমূহো আমাৰ ইতিহাস অধ্যয়নৰ এটা বহুত ডাঙৰ সমল। অৰ্থাৎ সেই ফলিসমূহ অধ্যয়ন কৰিলেও আমি আমাৰ অতীতৰ বিষয়ে, অতীতৰ সমাজ ব্যৱস্থা, ৰজা মহাৰজাসমূহৰ বিষয়ে গম পাওঁ। ইয়াৰ পাছত অন্য এক অতি গুৰুত্বপূৰ্ণ ঐতিহাসিক সমল হ'ল প্ৰাচীন মুদ্ৰা। অৰ্থাৎ প্ৰাচীন যুগৰ যিখিনি মুদ্ৰা, আমাৰ বৰ্তমানৰ ধৰা 1 টকা, 2 টকা, 5 টকা যিখিনি মুদ্ৰা, হয়নে? সেই মুদ্ৰাসমূহ অতীতত তেনেকুৱা নাছিলে। অতীতৰ যিখিনি মুদ্ৰা, সেইসমূহত কি হৈছিলে? বিভিন্ন চিত্ৰ, লিপি, ৰজা মহাৰজাৰ নাম আদি খোদিত কৰা হৈছিলে। সেই মুদ্ৰাসমূহৰ পৰাও আমি অতীতৰ বিভিন্ন অৰ্থনৈতিক ব্যৱস্থা, সাহিত্য, সংস্কৃতি বা সেই সময়ৰ সমাজৰ বিষয়ে জানিব পাৰোঁ। ইয়াৰ পাছতে অন্য এক গুৰুত্বপূৰ্ণ সমল হ'ল বিভিন্ন ধৰণৰ পুথিসমূহ। আমাৰ দেশত যিবোৰ প্ৰাচীন পুথি আছে, সেই পুথিসমূহেও আমাক কি কৰে? অতীতৰ বিষয়ে জনাত সহায় কৰে, ইতিহাস অধ্যয়নত সহায় কৰে। তেনেকুৱা ধৰণৰ বিভিন্ন পুথি তোমালোকে একদম হঠাতে আমাৰ মনলৈ অহা পুথি কি আছে? ৰামায়ণ আৰু মহাভাৰত। আমি ৰামায়ণ পঢ়িলে ৰামৰ ৰাজত্বৰ সময়ত সেই সময়ৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিলে, তেওঁলোকৰ খাদ্যাভ্যাস, সাজ পোছাক, তেওঁলোকৰ যুদ্ধ বিগ্ৰহ কেনেকুৱা ধৰণৰ হৈছিলে, অৰ্থনৈতিক সামাজিক যিখিনি পৰিৱেশ, সেই সকলোখিনি কথা আমি গম পাওঁ। ঠিক তেনেকৈ মহাভাৰততো, হয়নে? আমি সেই সময়ৰ কথা সেইখন অধ্যয়ন কৰিলে বা সেইখন ৰামায়ণ মহাভাৰত পঢ়িলে আমি সেই সময়ৰ সমাজ ব্যৱস্থাৰ কথা গম পাওঁ। কিন্তু তোমালোকে এইটো কথা মন কৰিবা যে ৰামায়ণ মহাভাৰতৰ সমাজ ব্যৱস্থাৰ লগত আমাৰ সমাজ ব্যৱস্থাৰ বহুত পাৰ্থক্য আছে, হয়নে? তাৰ মানে কি যে আমি আজি যদি ৰামায়ণ মহাভাৰতখন পঢ়োঁ, তেতিয়া আমি অতীতৰ সেই সমাজ ব্যৱস্থা বা সেই সময়কণৰ কথা জানিব পাৰিম। ইয়াৰ উপৰিও ধৰা বেদ আছে, উপনিষদ আছে, পুৰাণ আছে, বিভিন্ন আমাৰ ভাৰত ভ্ৰমণ কৰিবলৈ অহা বিভিন্ন পৰ্যটকসকলে যিবোৰ টোকা লিখি থৈ গৈছে, সেইসমূহো আমাৰ ইতিহাস অধ্যয়নৰ একোটা সমল। এই সমলসমূহে আমাক অতীতৰ কথা জনাত সহায় কৰে। অৰ্থাৎ এইবোৰ অতীত অধ্যয়নৰ বা ইতিহাস অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ সমল। আমি এটা শব্দ পাইছোঁ, সেই শব্দটো হ'ল প্ৰত্নতত্ত্ববিদ। এতিয়া আমি জানিব লাগিব যে প্ৰত্নতত্ত্ববিদ বুলি কাক কোৱা হয়। প্ৰত্নতত্ত্ববিদ বুলি সেইজন ব্যক্তিক কোৱা হয় যিজন ব্যক্তিয়ে প্ৰাচীন সামগ্ৰীসমূহৰ বিষয়ে অধ্যয়ন কৰে। এতিয়া আমি ডাক্তৰ বুলি কাক ক'ম, হয়নে? শিক্ষক বুলি কাক ক'ম, আৰক্ষী বুলি কাক ক'ম, তোমালোকেতো সকলোৱে জানা। ঠিক তেনেকৈ প্ৰত্নতত্ত্ববিদ হ'ল সেইজন যিজনে প্ৰাচীন সামগ্ৰীসমূহৰ বিষয়ে অধ্যয়ন কৰে। প্ৰত্নতত্ত্ববিদসকলে মানুহৰ জীৱন প্ৰণালী জানিবৰ বাবে বিভিন্ন ধৰণৰ জীৱ জন্তু, চৰাই,
মাছৰ কাঁইট আদি এইবোৰৰ বিষয়ে অধ্যয়ন চলায়, যাতে সেই অধ্যয়নৰ শেষত তেওঁলোকে অতীতৰ বা ইতিহাসৰ সেই মানুহসকলৰ জীৱন প্ৰণালীৰ বিষয়ে জানিব পাৰে। গতিকে এইটো তোমালোকে মনত ৰাখিবা, প্ৰত্নতত্ত্ববিদ বুলি কাক কোৱা হয়। এতিয়া আমাৰ মূল কথাটো এইটোৱেই যে ইতিহাস ৰচনা কৰিবৰ বাবে যিবোৰ প্ৰাচীন লিপি বা যিখিনি সামগ্ৰী আমি পাওঁ, সেই সামগ্ৰীসমূহকে আমি ঐতিহাসিক সমল বুলি কওঁ। অৰ্থাৎ এই ঐতিহাসিক সমলসমূহৰ জৰিয়তে আমি আমাৰ ইতিহাস অধ্যয়ন কৰাত সহায় হয়। এই সমলসমূহে আমাক ইতিহাসৰ বিষয়ে জনাত সেই সময়ৰ মানৱ জীৱন, সমাজ জীৱন, অৰ্থনৈতিক জীৱন, সাহিত্য, সংস্কৃতি, ৰুচি অভিৰুচি, সেই সময়ৰ মানুহৰ কাম কাজ, এইসমূহৰ বিষয়ে জনাত সহায় কৰে। আজি তোমালোকক পৃষ্ঠা নং ৮১লৈকে মই আলোচনা কৰিলোঁ। তোমালোকে ইয়ালৈকে সুন্দৰকৈ পাঠটি পঢ়িবা ঘৰত আৰু বুজিবলৈ যত্ন কৰিবা। ইয়াৰ পিছৰ অংশ মই পিছৰটো ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰিম। ধন্যবাদ।